হেল্ল'। চাওঁতে চাওঁতে বিহুতি কাষে চাপিলে। সেয়ে আজি ভাবিলোঁ বৰপিঠা কেইখনমানকে বনাওঁ। পিছে আমাৰ ফালে ইয়াক তেল পিঠা বুলি কয়। প্ৰথমে গুড়খিনি অকণমান পানীৰ সৈতে ভালদৰে উতলাই ল'লোঁ। এইবাৰ গুড়খিনিৰ লগত চাউলৰ গুড়ি আৰু আটা মিক্স কৰি ল'লোঁ। এইখিনি ভালদৰে মিহলাই উতলি থকা গৰম তেলত এখন এখনকৈ ফ্ৰাই কৰি ল'লোঁ। দেখিছেনে আবেলিৰ বেলিটোৰ দৰে ধুনীয়া ৰংচোৱা হৈছে। পিছে যদি খাবৰ মন গৈছে বিহুলৈ এপাক আহিব। আজিলৈ বাই বাই।